Hello everyone. আজি ছুটি আছিলে তো ৰুমতে এটা ব্লগ বনাইছো মাছৰ কাৰি বনাবলৈ লৈছো এটো নেৰিয়া মাছ ওৰফে মানে বসা মাছ বুলি বহুতে কয় তো মাছখিনি আনিলো আজি সকলোৱে দেখিছে এফালে বতৰটো অলপ কেনেকা আজি বৰষুণ দি আছে অলপমান বহুত দিনৰ মূৰত বৰষুণ দিছে বতৰটো অলপ ভাল লাগিছে সেইকাৰণে মাছ আনিমগৈ গলো মাছ আনিলৈ পিনে এতিয়া বনাই আছো দেখাই যাম ভিডিঅ'টোত কি কৰিছো আজি ৰুমত ছুটি দিনত তো ভিডিঅ'টো চাই থাকিব এতিয়া আমাৰ মাছটো ফ্ৰাই হৈ আছে লগতে এফালে সৰু সৰুকৈ বিলাহী আছে আৰু আলু আছে এইটো এড কৰি দিম ইয়াৰ লগত মাছটো অকণমান লৰাই পিছত মাছটো এতিয়া সিজি আছে ইয়াত আমি বিলাহী আৰু আলুটো এড কৰি দিম বিলাহী দি দিম লগতে এতিয়া আলু দি দিম অকণমান দেৰি ইয়াক সিজিবলৈ দিম বহুতে আলু আৰু এনেকৈ বিলাহী দিলে লগত লৰাই দিয়ে তো মই এনেকৈ লৰাই নিদিওঁ এতিয়া অলপ দেৰি ৱেইট কৰিম সিজিবৰ কাৰণে তো গেছটো ল' ফ্লেমত আছে এতিয়া ইয়াক অলপ দেৰি কাৰণে ঢাকি দিম 15 মিনিটছমান লগতে এফালে দালি বনাইছিলোঁ কচু দালি বিলাহী দি পিনে এইখিনি বইল কৰি থোৱা আছে তাৰপিছত ইয়াত তেল মাৰিম এতিয়া জাষ্ট বইল কৰি পিনে হৈছে এফালে মাছ বনি আছে অলপ দেৰি ৱেইট কৰিম এতিয়া ঢাকনটো গুচাই পিনে এইখিনি লৰাই দিম দেখিছে আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা ভাপ ওলাই আছে জাষ্ট এতিয়া লৰাই দিম তলত লাগি ধৰিব তো লৰাই দিছোঁ অলপ দেৰি লৰাৰ পিছত এতিয়া মাছটো দেখিছে একচুৱেলি বহুতে ফ্ৰাই কৰি পিনে দিয়ে মই ফ্ৰাই কৰি দিয়া নাই বইল হিচাপত মানে বনাবলৈ বিচাৰিলোঁ ঘৰত যেনেকৈ বনায় লোকেল মাছৰ মাছটো লোকেল হয় তো এতিয়া লাহেকৈ বুৰবুৰণিবোৰ আহিছে উতলিছে মাছটো তো আকৌ অলপ দেৰি কাৰণে ঢাকি দিম তাৰপিছত আমি পানী এড কৰিম এতিয়া দেখিছা লাহেকৈ বুৰবুৰণিটো আহিছে মাছটো সিজিছে আৰু তো দেখা যায় কি হয় তো এতিয়া ইয়াত পানী এড কৰি দিলোঁ লগতে উতলি আছে এইফালে দালিখিনি বনাম পানীটো ট'টেলি শুকাব দিম জাষ্ট পানীটো দিছোঁ আলু আৰু বিলাহীটো ভালকৈ সিজিব লগত লগতে মাছটো সিজিবৰ কাৰণে সেইকাৰণে অলপ পানী বেছিকৈ এড কৰি দিছোঁ পূৰা শুকাম দেখাই যাম লগতে এইফালে এতিয়া আমি বনাম দালি বইল কৰা দালি আছে ইয়াত এতিয়া দেখাই যাম কেৰাহীটো গৰম হ'ল এতিয়া অলপমান ধোঁৱা ওলাই আছে তো ইয়াত আমি এতিয়া তেল এড কৰিম লাহেকৈ দালিৰ কাৰণে তেল বেছি নিদিওঁ জাষ্ট অলপ নৰ্মেল তেলটো এতিয়া গৰম হ'বলৈ দিম গৰম তেলত এতিয়া আমি জিৰা দি দিম জিৰাটো দিছোঁ অলপ জিৰাটো দিয়াৰ পিছত তাৰপৰা পিঁয়াজ এড কৰিম এতিয়া পিঁয়াজ এড কৰিছোঁ লগত অকণমান হালধি ৰং আহিবৰ কাৰণে নিমখ নিদিওঁ নিমখ অলৰেডি দিয়া আছিলে দাইল বইল কৰোঁতে তো এইখিনি ভালকৈ লৰাই দিম লৰোৱাৰ পিছত দালিটো দিম ইয়াত ব্ৰাউন হৈ যোৱাৰ পিছত দেখিছে এতিয়া লাহেকৈ অলপ ব্ৰাউন হৈছে ইয়াত আমি এতিয়া আমাৰ বইল কৰি থোৱা দালিটো এতিয়া এড কৰি দিম টেষ্টৰ কাৰণে অলপ আদা আৰু ৰচুনৰ পেষ্টটো দি দিছোঁ ইয়াত ফাৰ্ষ্টত কচুটো দি অলপ দেৰি লৰাই ল'ম গেছটো ল' ফ্লেম কৰি থৈছিলোঁ ভিডিঅ'টো কৰিবৰ কাৰণে এতিয়া গেছটো বঢ়াই দিম বঢ়োৱাৰ পিছত এইখিনি এতিয়া ধুনীয়াকৈ এতিয়া সিজিব দিম এতিয়া সম্পূৰ্ণ দালিটো ইয়াত ঢালি দিম এতিয়া অলপ উতলাৰ পিছত আমাৰ দালি ৰেডি হৈ যাব লগতে এতিয়া মাছখিনিও সিজিছে আৰু অলপ ধুনীয়াকৈ ৰং কৰাইছে বিলাহীও সিজিছে
এতিয়া ইয়াত আদা আৰু নহৰু পেষ্ট দি দিছোঁ আকৌ অলপ দেৰি কাৰণে ঢাকি থৈ দিম সিজিবৰ কাৰণে দালিটো এতিয়া ধুনীয়াকৈ বুৰবুৰণি আহিছে উতলিছে আৰু ধুনীয়াকৈ তো অলপ দেৰি পিছত দালিটো হৈ যাব ইয়াত ধনিয়া পাতা এড কৰি পিনে অফ কৰি দিম আৰু দালি অলৰেডি হৈ গৈছে তো মাছখিনি চাওঁ কি হৈছে মাছৰ এইফালে ধোঁৱা ওলাই আছে ধুনীয়াকৈ উতলিছে খালি পানীটো শুকাবলৈ অলপ চাগে বেছি দিলোঁ জোখটো গম নাপালোঁ অলপমান পানীটো শুকাবলৈ বেছি দিলৈ সিজাব লাগিব এনেকৈয়ে থ'ম অকণমান দেৰি ফাইনেলি এতিয়া দেখিছে সিজি পিনে পানীটো কমিলেগৈ এইফালে আলু মাছ চব সিজি গ'ল তো অকণমান লৰাই ল'ম ধুনীয়া গোন্ধাইছে এতিয়া সেইখিনি হৈ গ'ল তো কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো পিছত খাই পিনে দেখাম বাৰু কেনেকুৱা লাগিছে ভাতটো আনিলোঁ এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে ধুনীয়া লাগিছে আপুনি লগৰৰ কাৰণে আৰু লগতে ভিডিঅ'টো লৈ আছে খাই সঁচাকৈ ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব যদি ভাল লাগে শ্বেয়াৰ কৰি দিব থেংক ইউ